Hello and welcome to my YouTube channel Vlogs with Figuras আশা কৰো সকলো ভালে আছে আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ অসম বুৰঞ্জীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আৰু আজি পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 18 ইতিমধ্যে আমি 17টা পাৰ্ট শেষ কৰিছো আৰু এই 17টা পাৰ্টত অসম বুৰঞ্জীৰ এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী গোটেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিছো আৰু মডাৰ্ণ হিষ্ট্ৰীৰ যিখিনি আমি ডিসকাস কৰিছিলো সেই পাৰ্টখিনিৰ ওপৰত বেছ কৰি যোৱা এপিএসসিৰ প্ৰিলিমছ পৰীক্ষাসমূহত অহা এমসিকিউজ কেইটামান আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবি লৈ আহিছো আশা কৰো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে এ পায়োনিয়াৰ লেডি ৰেসপন্সিবল ফৰ ফ্ৰেমিং দ্য মৃত্যু বাহিনী ইন আসাম ইন কানেকশ্যন উইথ দ্য ফ্ৰীডম ষ্ট্ৰাগল অফ দ্য কাণ্ট্ৰি ৱাজ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত মৃত্যু বাহিনী নামেৰে এটা সংগঠন গঠন কৰিছিলে আৰু সেই সংগঠনটোৰ লগত জড়িত থকা ব্যক্তিগৰাকী বা লেডিগৰাকীৰ নাম কি আমাক সুধিছে অপশ্যনবোৰ হৈছে অপশ্যন এ চন্দ্ৰপ্ৰভা শইকীয়ানী অপশ্যন বি পুষ্পলতা দাস অপশ্যন সি ৰাণী গাইডিনলু আৰু অপশ্যন ডি নান অফ দিস গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পুষ্পলতা দাস তেখেত মৃত্যু বাহিনীৰ লগত জড়িত আছিল পৰৱৰ্তী প্ৰশ্ন Question number 2. The Shanti Sena force was formed in Assam during the independence movement before the commencement of the Shanti Sena বুলি এটা ফোর্স বা দল এটা গঠন কৰা হৈছিল অসমত স্বাধীনতা সংগ্ৰামৰ আগত আৰু হেতু কোনটো মুভমেন্ট আৰম্ভ হোৱাৰ আগে গঠন কৰা হৈছিল আমাৰ প্ৰশ্ন সোধা হৈছে অপশ্যনবোৰ হৈছে এ কুইট ইণ্ডিয়া মুভমেন্টৰ আগত বি সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ আগত সি নন কোঅপাৰেশন মুভমেন্টৰ আগত আৰু ডি হৈছে আহোম এসোসিয়েশনৰ আগত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কুইট ইণ্ডিয়া মুভমেন্টৰ আগত ভাৰত ত্যাগ আন্দোলনৰ আগে আগে শান্তি সেনা নামেৰে এটা দল বা ফোর্স গঠন কৰা হৈছিল অসমত পৰৱৰ্তী প্ৰশ্ন Under the Mountbatten Plan, a referendum in Assam was to be held in the district of Mountbatten Planৰ সময়ত অসমৰ কোনখন ডিস্ট্ৰিক্টত ৰেফাৰেন্ডাম এটা গঠন কৰা হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন এ শিৱসাগৰ ডিস্ট্ৰিক্ট অপশ্যন বি লখিমপুৰ ডিস্ট্ৰিক্ট অপশ্যন সি গোৱালপাৰা ডিস্ট্ৰিক্ট নে অপশ্যন ডি সিলহেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সিলেট ডিস্ট্ৰিক্ট Next, question number 4. Who did not belong to the Junaki era? Junaki যুগৰ তলৰ কোনগৰাকী নাছিল অপশ্যনবোৰ হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন সি হেম বৰুৱা আৰু অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হেম বৰুৱা তেখেত জোনাকী যুগৰ নাছিল পৰৱৰ্তী প্ৰশ্ন Question number 5. The first rebellion against the British rule in Assam in 1828 was led by 1828 খ্ৰীষ্টাব্দত ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কোনে কৰিছিল অপশ্যনবোৰ হৈছে এ পিয়লি ফুকন বি মনিৰাম দেৱান সি গুমধৰ কোঁৱৰ আৰু ডি পিয়লি বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি গুমধৰ কোঁৱৰ তেখেতে 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ নেতৃত্ব দিছিল নেক্সট Question number 6. Which district was separated from Assam and given to Pakistan? অসমৰ পৰা কোনখন জিলাক পৃথক কৰি পাকিস্তানলৈ দিয়া হৈছিল অপশ্যনবোৰ হৈছে এ চিটাগং বি খুলনা সি সিলেট আৰু ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি সিলেট ডিস্ট্ৰিক্টখনত অসমৰ পৰা পৃথক কৰি তেতিয়া পাকিস্তানক দিয়া হৈছিল আৰু বৰ্তমানে এই ডিস্ট্ৰিক্টখন বাংলাদেশত আছে Next, question number 7. When was the Assam Provincial Congress Committee formed? Assam Pradesh Congress Committee খন কেতিয়া গঠিত হৈছিল? অপশ্যনবোৰ হৈছে A 1920, অপশ্যন B 1921, অপশ্যন C 1923 আৰু অপশ্যন D 1924. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B 1921. Next, question number 8. Who was the author of অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ লিখক কোন অপশ্যনবোৰ হৈছে এ নাথান ব্ৰাউন বি যতীন্দ্ৰনাথ দুৱৰা সি দেৱেন্দ্ৰনাথ বেজবৰুৱা ডি গুণাভিৰাম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট Question number 9. The Assam region was separated from Bengal presidency in অসম অঞ্চলটো বেংগলৰ পৰা কেতিয়া পৃথক কৰি দিয়া হৈছিল অপশ্যনবোৰ হৈছে এ 1874 বি 1889 সি 1861 আৰু ডি 1826 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1874 চনত অসমক বেংগলৰ পৰা পৃথক কৰি দিয়া হৈছিল Question number 10 The British made
aerodrome at Barnagar, Sorvuk was set ablaze under the leadership of Brajanath Sharma in. ইয়াৰ অপশ্যনবোৰ হৈছে A. August 1942, B. August 1842, C. September 1942 আৰু D. August 1941. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ A. August 1942. Next. Question number 11. Who was hanged with Moniram Dewan? Moniram Dewaনৰ সৈতে আৰু কাক ফাঁচি দিয়া হৈছিল? অপশ্যনবোৰ হৈছে A. দুতিৰাম বৰুৱা, B. পিয়লি বৰুৱা, C. পিয়লি ফুকন আৰু D. ফৰমুদ আলী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B. পিয়লি বৰুৱা। তেখেতক মনিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিল 1858ত। নেক্সট। Question number 12. The year 1894 is related to 1894 খ্ৰীষ্টাব্দটো কিহৰ লগত জড়িত? অপশ্যনবোৰ হৈছে A. ফুলগুৰি ধেৱাৰ লগত, B. ৰঙিয়া ৰিভল্টৰ লগত, C. পথৰুঘাট ৰিভল্টৰ লগত আৰু D. none of this. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C. পথৰুঘাট ৰিভল্টৰ লগত 1894টো জড়িত হৈ আছে। Next, question number 13. 1836 CE was crucial in case of Assamese language and literature because অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত 1836 খ্ৰীষ্টাব্দটো কেনেকৈ জড়িত সুধিছে? অপশ্যনবোৰ হৈছে A. Assamese was reinstated as an official language of Assam. অসমীয়া ভাষাটো অসমত পুনৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হ'ল। B. Bengali was introduced as an official language of Assam. বেংগলী ভাষাটো অসমত অফিচিয়েল লেংগুৱেজ হিচাপে আৰম্ভ কৰা হ'ল। C. First Assamese novel was published. প্ৰথমখন অসমীয়া উপন্যাস পাব্লিছ কৰা হ'ল। D. First magazine was published from Kolkata. কলিকতাৰ পৰা প্ৰথমখন মেগাজিন পাব্লিছ কৰা হৈছিল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B. সেই সময়ত বেংগলী ভাষাটো অফিচিয়েল লেংগুৱেজ হিচাপে অসমত ইন্ট্ৰডিউচ কৰা হৈছিলে 1836ত। Question number 14. Who was called the Ram Mohan Rai of Assam? অসমৰ কোনগৰাকী ব্যক্তিক ৰাম মোহন ৰায় বুলি জনা যায়? অপশ্যনবোৰ হৈছে A. হলিৰাম ফুকন, B. গোপীনাথ বৰদলৈ, C. আত্মাৰাম শৰ্মা, D. আনন্দৰাম ঢেকিয়াল ফুকন। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D. আনন্দৰাম ঢেকিয়াল ফুকন। পৰৱৰ্তী Question number 15. Who among the following from Assam joined the famous Dandi March? তলৰ কোনগৰাকী ব্যক্তিয়ে দাণ্ডি মাৰ্চত অসমৰ হৈ যোগদান কৰিছিলে? অপশ্যনবোৰ হৈছে A. লীলাধৰ বৰুৱা, B. নবীন চন্দ্ৰ বৰদলৈ, C. তৰুণৰাম ফুকন, D. কুলধৰ চলিহা। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A. লীলাধৰ বৰুৱা। তেখেতে দাণ্ডি মাৰ্চত অসমৰ হৈ যোগদান কৰিছিলে। এইকেইটাই আছিলে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ, যিকেইটা অসমৰ যি লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষা হৈছিলে সেই প্ৰিলিমছ পৰীক্ষাত আগৰ পৰীক্ষাসমূহত আহিছিল। গতিকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।